বন্ধুসকল আপোনালোকে জানে নে 1947 চনৰ আগতে আমাৰ ভাৰতবৰ্ষৰ পতাকাখন বেলেগ ধৰণৰ আছিল আৰু আপোনালোকে জানে নে 1896 চনৰ আগত আমাৰ ভাৰতবৰ্ষখনে পৃথিৱীৰ ভিতৰতে সকলোতকৈ ধনী দেশ আছিল। এই ভিডিঅ'টোত আপোনালোকে এনেকুৱা কিছুমান আচৰিত আৰু আমেজিং ফেক্টছৰ বিষয়ে জানিব পাৰিব। তো বন্ধুসকল স্বাগতম জনাইছো Ggfactsৰ আকৌ এটা নতুন ভিডিঅ' লৈ। তেনেহ'লে বন্ধুসকল বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সৰু এটা ইন্ট্ৰ সৈতে। তো লেটছ গো। USA মানে ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ টোটেল জনসংখ্যা আছে 33 কোটি আৰু ইণ্ডিয়াত ইণ্টাৰনেটে 46 কোটি মানুহে ইউজ কৰে। মানে যিমান জনসংখ্যা USAত আছে তাতকৈ বেছি ভাৰতবৰ্ষত ইণ্টাৰনেট ব্যৱহাৰ কৰা মানুহ আছে। আচৰিত নহয় জানো? বন্ধুসকল আজিৰ পৰা প্ৰায় 5 মাহ আগতে মানে কৰোনা ভাইৰাছ ওলোৱাৰ আগৰ সময়ত ভাৰতবৰ্ষত এদিনত যিমান মানুহ ট্ৰেইনৰ পৰা এঠাইৰ পৰা আন ঠাইলৈ গৈছিল সেই জনসংখ্যা অষ্ট্ৰেলিয়াৰ টোটেল জনসংখ্যাতকৈও বেছি আছিল। মানে এদিনতে আমাৰ ভাৰতবৰ্ষত 2,50,00,000 মানুহে ট্ৰেইনৰ দ্বাৰা ট্ৰেভেল কৰিছিল আৰু অষ্ট্ৰেলিয়াৰ টোটেল জনসংখ্যা হৈছে বৰ্তমান 2,47,00,000। বন্ধুসকল আপোনালোকে জানে নে 1896 চনৰ আগতে ভাৰতবৰ্ষই একমাত্ৰ দেশ আছিল য'ত ডায়মণ্ড পোৱা গৈছিল। মানে 1896 চনৰ আগতে যদি কাৰোবাক ডায়মণ্ডৰ প্ৰয়োজন হৈছিল তেওঁ কেৱল মাত্ৰ ইণ্ডিয়াৰ পৰাহে পাইছিল। আচলতে ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষখন শাসন কৰাৰ আগলৈকে আমাৰ ভাৰতবৰ্ষখন সঁচাকৈ এখন সোণৰ দেশ আছিল। বন্ধুসকল আমাৰ ভাৰতবৰ্ষত যিমানবোৰ ৰোড মানে ৰাস্তা আছে সেই সকলোবোৰ যদি এক লগ মানে এটা চিধা লাইনত লাইন কৰি দিয়া হয় তেতিয়াহ'লে এই ৰাস্তাটোৱে আমাৰ গোটেই পৃথিৱীখন 117 বাৰ ঘেৰিব পাৰিব। মানে ইমান ডাঙৰ আৰু বিশাল পৃথিৱীখন 117 বাৰ ঘেৰি দিব পাৰিব। বন্ধুসকল আমাৰ ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰত থকা চেনাব ব্ৰিজখনে হৈছে পৃথিৱীৰ ভিতৰতে মানে গোটেই বিশ্বৰ ভিতৰতে সকলোতকৈ ওখ ৰেলৱে ব্ৰিজ। তলত থকা চেনাব নদীৰ পৰা প্ৰায় 1178 ফুট ওপৰত এই দলংখন আছে। আপুনি হয়তো জানে বা ক'ৰবাত শুনিছে যে এটা ৰকেটৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ডলৈ কেইবাটাও উপগ্ৰহ পঠাব পাৰি। 2014 চনত ৰাছিয়াই 37টা উপগ্ৰহ বিশ্ব ব্ৰহ্মাণ্ডলৈ পঠাইছিল, যিটো এটা বহুত ডাঙৰ কথা আছিল। কিন্তু 15 ফেব্ৰুৱাৰী 2017 চনত আমাৰ ভাৰতবৰ্ষৰ ইছৰোৱে PSLV-C-37ক লঞ্চ কৰিছিল আৰু এই ৰকেটটোৱে 101টা আন্তঃৰাষ্ট্ৰীয় উপগ্ৰহ বিশ্ব ব্ৰহ্মাণ্ডলৈ পঠাইছিল আৰু ইয়ে ৰাছিয়াৰ ৰেকৰ্ডটো ভাঙি দিছিল। বন্ধুসকল গোটেই বিশ্বৰ ভিতৰতে প্ৰথমখন বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষতে বনোৱা হৈছিল, যাৰ নাম আছিল নালান্দা ইউনিভাৰ্চিটি। বন্ধুসকল আপুনি জানি আচৰিত হ'ব যে গোটেই পৃথিৱীৰ 11% সোণ আমাৰ ভাৰতীয় মহিলাসকলৰ ওচৰতে আছে। USA, জাৰ্মানী আৰু ছুইজাৰলেণ্ড এই তিনিওখন দেশৰ সোণৰ পৰিমাণ একলগ কৰিলেও তাতকৈ বেছি সোণ আমাৰ মহিলাসকলৰ ওচৰত আছে। বন্ধুসকল আপুনি হয়তো জানে আমেৰিকাত সকলোতকৈ বেছি ইংলিছ কোৱা মানুহ আছে। প্ৰায় 28 কোটি 16 লাখ মানুহে তাত ইংলিছ কয়। কিন্তু ইংলিছ কোৱাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষখন দ্বিতীয় স্থানত আছে। ভাৰতত প্ৰায় 12 কোটি 50 লাখ মানুহে ইংলিছ কয়। শেষৰ ফেক্টটো কোৱাৰ আগতে আপুনি যদি আমাৰ চেনেলটো আগতেই ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে বহুত বহুত ধন্যবাদ। আৰু যদি আমাৰ চেনেলটোত আপুনি নতুন হয় তেনেহ'লে এনেকুৱা কিছুমান আমেজিং ফেক্টছৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই দিব নাপাহৰিব। ভাৰতৰ পতাকাখন আমি সকলোৱে চিনি পাওঁ, কিন্তু বন্ধুসকল আপুনি জানে নে 1947 চনত যেতিয়া আমাৰ দেশখন স্বাধীন হৈছিল তাৰ আগতে আমাৰ পতাকাখন বেলেগ ধৰণৰ আছিল। 1907 চনৰ ইণ্ডিয়াৰ পতাকাখন এনেকুৱা ধৰণৰ আছিল। ওপৰত পদুম ফুল আছিল আৰু তাৰ মাজত বন্দে মাতৰম বুলি লিখা আছিল। তাৰ পাছত 1921 চনত এনেকুৱা আছিল ভাৰতৰ পতাকাখন, য'ত মাজত এটা জতৰ আছিল। এই পতাকাখনক গান্ধীজী পতাকা বুলিও কোৱা হয়। তাৰ পাছত 1931 চনত স্বৰাজ পতাকাখন আহিছিল আৰু 1947 চনত যেতিয়া আমাৰ দেশখন স্বাধীন হৈছিল তেতিয়া এইখন পতাকা আহিছিল, যিখন আমি এতিয়া সকলোৱে চিনি পাওঁ।
এয়াই হৈছে আচৰিত ইণ্ডিয়াৰ বিষয়ে কেইটামান আচৰিত আৰু জানিবলগীয়া ফেক্ট। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব, লগতে ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আকৌ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা কিছুমান আমেজিং ফেক্টছৰ সৈতে। তেতিয়ালৈকে বাই।